কৃষ্ণ এই ঘৰলৈ যে কেলে বিয়া হৈ আহিছিলো হে প্ৰভু ছটা বজাতে উঠি পিনে চোতাল সাৰিব লাগিব গা ধুব লাগিব বাচন ধুব লাগিব এই বুঢ়ীজনী আছে নহয় সেইজনী মতা চিঞৰ মাৰিব এতিয়া শান্তি নাইকিয়া হ'ল এবাৰ যদি মতাটো আহে মতাটোৰ লগতে যামগে এতিয়াহে মোৰ যদি শান্তি হয় বেলি আহি ৰহিয়াল আহি চোতাল কেতিয়াকে সাৰিব বোৱাৰী বোৱাৰী চোতাল নেসাৰি আজিকালি বোৱাৰী বোৱাৰী উঠিছানে নাই ভাল এইবোৰ গোট খালেহি দেই শান্তি নাইকিয়া চব কিয় মতা চিঞৰ মাৰি আছেহি কিহৰ কাৰণে দিছে বেলি আহি ৰহিয়াল আহি চোতাল সাৰিবলৈ এতিয়ালৈকে থাকে নেকি বোৱাৰী মানুহে আপুনি নিজে চোতালখন সাৰিব নোৱাৰে নেকি এতিয়া মইহে সাৰিব লাগে চোতাল সাৰিব মোক চোতাল সাৰিবলৈ লাজ লগা নাই দে কিহৰ লাজ আহিব নালাগিছিল ইমান পেটকনা বয়সতে মোৰ ল'ৰাটোলৈ আহি জীৱনখন ধ্বংস কৰি দি মই নিজে অহা নাই আপোনাৰ ল'ৰাই আনিছিলে কাৰণেহে আহিছিলো তাই কথা শুন বিয়াৰ আগতে তাইৰ ল'ৰাই যি কথা বিয়াৰ আগতে তাইৰ ল'ৰাই যি ফুটনি চোতাল সাৰিব নালাগে কাপোৰ ধুব নালাগে বাচন ধুব নালাগে এতিয়াহে বুজিলো মই যি কাম নকৰো সেইটো কাম তেনেকেই থাকে কি তেনেকে থাকে মই তাৰমানে কাম কৰি নাথাকো কি কাম কৰিছে জানো নহয় হ'ব দিয়ক এচবৰ পৰা শান্তি নাইকিয়া হ'ল মই নকৰিলে নহ'বই তাৰমানে মই নকৰিলে নহয় আপুনি যে ভাত খাই যে এই কাঁহী বাতি সোপা যে ধুব লাগে নেজানে নেকি মই এতিয়া মই বনোৱা পানীখিনিহে ধুব লাগে মানে কি যে ভাবি আহিছিলো মই এতিয়া কি যে হ'ল এইবোৰ কি ভাবি আহিছিলো কি भाई मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।